वेलकम टू माय यूट्यूब चैनल मोर आन एटा ब्लगले आपनालोকক स्वागतम जनाइছো बरखुन দি আছে বতৰটো আজি বহুত ডাৱৰীয়া কৰিছে বৰখুনটো নেৰাই হৈ গল কি হৈছে এদিন ৰদ দিব এদিন বৰখুন দিব আৰু মোৰ মাতটো পুৰা বহি আছে চেঞ্জ হৈ আছে মোৰ পুৰা সৰ্দি লাগি আছিল অলপমান ভাল পাইছো হলো এতিয়া আকৌ অলপ কাহ হ'ব ধৰিছে মই ভাবিছো এতিয়া উলাই মেলি অলপমান দেওবাৰ বজাৰ যাওঁ সবজি অলপ কিনি লওঁ আজি দেওবাৰ বজাৰত কি পাওনো মই সাকে ভিডিও কৰিব নোৱাৰিম দেওবাৰ বজাৰত বৰষুণ দি আছে মোবাইলটো টিটি যাব তো মোবাইলটো নুলিয়াও তো আহি পিনে আপোনালোকক দেখাই আছো মই দেওবাৰ বজাৰ পৰা কি আনো কি আনানো আৰু ব্লগটো আজি কিহৰ ওপৰত বনাইছো আপোনালোকে তো দেখি গম পাইছে তো আপোনালোকে চাই দিব ব্লগটো আপোনালোকক দেখাই দিছো এটো এটা কলডিল আনিলো এটো তৰা গাছ আইখিনি গাহৰি এখিনি কণ বিলাহী বহুত বৰষুণ দি আছিল বেছি সবজি এবাৰ ওলোৱা নাই এখিনি নগা ধনিয়া ভাল লাগে আৰু এখিনি লেফাফু শাক হয় এখিনি স্বাস্থ্যৰ কাৰণে ভাল হয় যাৰ প্ৰেছাৰ আছে এটো প্ৰেছাৰটো নৰমাল কৰে খাব পাৰিব আপোনালোকে স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু এখিনি তেলিকুচু আজি কি বনাম গাহৰি কিহৰ লগত বনাম আপোনালোকৰ ৰেচিপিটো দেখাই দিছো আজি মই ব্লগটো ৰেচিপি ব্লগে বনাম আপোনালোকে চাই থাকিব প্ৰথমতে এখন আলুখিনি ফ্ৰাই কৰি লওঁ आलू फ्राई करा हो गल एटा आलूखिनि यात थৈ লম বাটিটোত তাৰ পিছত তেল বহুতখিনি দিয়া হৈছিল তেল ইমান দৰকাৰ নাই তো গাহৰিৰ পৰা তেল অলৰেডি উলাব এটো তেলখিনি আমি অলপ কমাই দিম অলপ তেলতে বনাম গাহৰিখিনি এতিয়া দিম পিয়াজখিনি ৰঙা কৰি ভাজি লম ৰঙা পিয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি থাকিব লাগে তেতিয়া টেষ্টটো ধুনীয়া ওলায় পিয়াজখিনি ৰঙা হোৱালৈকে এতিয়া অলপ সময় কম হিটতে পিয়াজখিনি ভাজি থাকিম দেখিছে পিয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গল এতিয়া মই দিম খুনি লোৱা আদা নহৰুখিনিও বেছি দিব নালাগে তেতিয়া টেষ্টটো খাবলৈ বেয়া হৈ যায় কমকৈ দিব লাগে সদায় আদা নহৰুটো চাওক ইমান ধুনীয়া কালাৰ উঠিছে দেখিয়ে খাওঁ লাগি গৈছে এতিয়া দিম কণ বিলাহী দিলে মানে খাই ভাল লাগে সোৱাদটো বহুত ধুনীয়া হয় দেওবাৰ বজাৰ পৰা অনা কণ বিলাহী এতিয়া গুটেখিনি মিক্স কৰি পিনে ধুনীয়াকৈ অলপমান ভাজি লম এইখিনি ভজা হৈ গৈছে এতিয়া দিম অলপ হালধি তাৰপিছত দিম অলপ জলকীয়া গুড়িটো অলপমান বেছিয়ে দি দিম অলপমান কালাৰটো উঠিবলৈ কাৰণে ধুনীয়া হয় কালাৰটো ৰঙা এতিয়া দিম অলপমান জিৰা পাউডাৰ এতিয়া অলপ সময় মিক্স কৰি পিনে ধুনীয়াকৈ অলপমান মছলাখিনি সিজিবলৈ দিম গোন্ধ ওলোৱালৈকে আদা নহৰুটো আপোনালোকে পাছতো দিব পাৰে খালি এতিয়া মই অলপমান আগতে দি দিলো এতিয়া মই গাহৰিখিনি দি দিম গাহৰিখিনি বইল কৰা হয় বইল নকৰাকৈ দিলে মানে বেছি ভাল টেষ্টটো বেছি খাবলৈ ভাল হয় কিন্তু মায়ে খাবলৈ নিদিয়ে তেনেকৈ বইল নকৰাকৈ তো সেইকাৰণে বইল কৰি খোৱা হৈছে অলপমান নিমখ দি দিওঁ নিমখটো মই লাষ্টতে দিওঁ আপোনালোকে কেতিয়া দিয়ে আপোনালোকে কমেণ্টত জনাই দিব আচলতে মায়ে ঘৰত গাহৰি নাখায় মই আৰু ভাইটিহঁতিয়ে খাওঁ আমি গাহৰিখিনি অলপ সময় সিজিবলৈ দি এতিয়া আলুখিনি মিক্স কৰি দিম তাৰপিছত ধুনীয়াকৈ ঢাকন মাৰি পিনে অলপ সময় থৈ দিম তাৰপাছত দিম মিট মছলাটো অলপ একেবাৰে লাষ্টত দিম আপোনালোকে মিট মছলাটো কেতিয়া দিয়ে জনাব টেষ্টটো আমি লাষ্টত দিলে টেষ্টটো বেছি ভাল পাওঁ খাই পিনে অলপ এতিয়া দি দিম অকমান পানী ধুনীয়াকৈ সিজিবৰ কাৰণে মাংসখিনি কম হিটত দি পিনে অলপ সময় সিজিব দি দিছোঁ তাৰপিছত মিট মছলা আৰু নগা ধনিয়া দি পিনে ৰেডি হৈ যাব গাহৰিখিনি আপোনালোকক দেখাম বাৰু এতিয়া মই মানুহ চাই আছোঁ বৰষুণটো ইমান দিছে দেওবাৰ ছুটি পাওঁ ইমান
লগৰবিলাকে মাতি আছে ভিউ খাব যাবলৈ কাৰণে ভিউ খাব যাবলৈ ক'তো ভিউ খাব যাব পৰা নাই বেষ্ট ফ্ৰেণ্ডজনীও মাতি আছে আহিবি বুলি যাব সময়ে নাপাওঁ ইমান মানে এদিনে টাইম পাওঁ সেইটোতো বৰষুণ দি দিয়ে একো যোৱা হোৱা নাই বিহু চোৱা হোৱা নাই এইখিনি মায়ে লোকেল চিকেন বনাব এইখিনি ৰাতি খাম মায়েতো গাহৰি নাখায় ন এইটো জালুকৰ লগত বনাব এইখিনি নাখাওঁ দিনত একেবাৰে ৰাতিয়ে খাম এইখিনি নেদেখাওঁ ৰেচিপি বনোৱাটো মাকনো কি ভিডিঅ' কৰি মায়ে বনাব যিহেতু এতিয়া কাটি লৈছোঁ মই জলকীয়াটো সদায় লাষ্টত দিব লাগে তেতিয়া তাৰ গোন্ধটো ধুনীয়া ওলায় মাংসৰ এই কথাটো মোক বায়ে শিকাইছিলে বায়ে বহুত ধুনীয়া ৰেচিপি বনাই থাকে মোক শিকাই থাকে মই বাৰ পৰাই জানো আৰু বহুত ধুনীয়া বইলিং ধুনীয়া খানা বনায় তো কেতিয়াবা মই দেখাম বাৰু বায়ে ওলাবৰ কাৰণে লাজ কৰে কেমেৰাত তো সেইকাৰণে বাক উলিয়াবলৈ কাৰণে বেয়া লাগে যোনে লাজ কৰে তাক জবৰদস্তি উলিয়াইও বেয়া লাগে আৰু বেয়াও পায় এতিয়া এইখিনি নগা ধুনীয়া সৰুকৈ কাটি ল'ম কাটি লোৱা জলকীয়া আৰু নগা ধনিয়াখিনি মাংসখিনিৰ লগত মিক্স কৰি দিলোঁ ধুনীয়াকৈ লাহেকৈ লৰাই দিছোঁ তাৰপিছত অলপ সময় উতলিব দিম লাষ্টত মিট মছলা অলপ দি দিম আপোনালোকে কোনে একেবাৰে লাষ্টত মিট মছলাটো দিয়ে জনাব চবেইতো আগতে দিয়ে খালি মই একেবাৰে লাষ্টত দিওঁ কালাৰটো বহুত ধুনীয়া ওলাইছে আৰু গাহৰি কাৰ ফেভৰেট হয় সেইটো জনাব কমেণ্টত এয়া ৰেডি হৈ গ'ল গাহৰি মাংস বা ইমান ধুনীয়া কালাৰ হ'ল দেখিলে আপোনালোকে ইমান একদম সহজ একদম চিম্পুলকৈ বনোৱা হৈছে ইমান ধুনীয়া কালাৰ উঠিছে মোৰতো দেখি খাওঁ লাগি গৈছে আপোনালোকে কেনেকুৱা লাগিছে জনাব আজি থালিখন পুৰা চিম্পুল বনা হৈছে এইফালে জলকীয়া বিজলকীয়া এইটো ৰঙালাও ফ্ৰাই এইফালে গাহৰি ৰেডি হৈ গ'ল আৰু এইফালে শাক আৰু এইপিনে চাটনি হয় এতিয়া মই খাই লওঁ গাহৰিটো টেষ্ট কৰি লওঁ গাহৰিটো খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছে নগা ধনিয়া দি দিয়াৰ কাৰণে কণ বিলাহী দিয়াৰ কাৰণে টেষ্টটো বহুত ধুনীয়া ওলাইছে আপোনালোকেতো কালাৰটো দেখিলে বহুত ভাল লাগিছে আপোনালোকে এনেকৈ এদিন বনাই খাব ভাল লাগিব মই জল্দি ভাতটো খাই লওঁ আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব কিন্তু পাহৰি নাযাব যদি মোৰ ব্লগটো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে তেনেকৈ গাহৰি ৰেচিপিটো বনাই চাব সদায়তো নিজৰ নিচিনা বনাই মোৰ নিচিনা এদিনকৈ বনাই চাব ভাল লাগিব খাই পিনে তেন্তে আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম